নমস্কাৰ মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ এইবাৰ লৈ আহিছোঁ মই ঘৰতে কেনেকৈনো সাধাৰণভাৱে দহি বাটিব পাৰি ইয়াৰ এটা নতুন পদ্ধতি এয়া দেখিছে মই চাদৰখন ধুনীয়াকৈ আগটো কাটি লৈছোঁ যিহেতুকে এই সূতাখিনি ওলাই থাকিলে মোৰ আগটো চিলাবলৈ কষ্ট হ'ব গতিকে লৈ মই আগটো এনেদৰে কাটি লৈছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এয়া এনেধৰণে মই আগটো এনেধৰণে ভেজ কৰি পিনে মই এনেধৰণে চিলাই ল'ম এয়া দেখিছে নহয় এনেধৰণে চিলাই ল'ব তেতিয়া সুবিধা হ'ব যিহেতুকে নেকি দহি বাটিবৰ কাৰণে আগটো চিলাবই লাগিব এয়া আনকালে মই আপোনালোকৰ মাজলৈ কাপোৰ লৈ আহিও এইবাৰ ভাবিলোঁ মই আপোনালোকক দহিনো কেনেকৈ বাটিব পাৰি তাকে দেখাওঁ এয়া সুন্দৰভাৱে মই চিলাই ল'লোঁ আৰু এইটো মই ব্লেক কালাৰ লৈ লৈছোঁ ইয়াত ব্লেক কালাৰ থকাৰ বাবে অকল ব্লেক কালাৰেই ফুল আছে সেইবাবে মই ব্লেক কালাৰ দলি গুলি এটা লৈ লৈছোঁ এয়া দেখিছে মই এখন বহীত ধুনীয়াকৈ সূতাখিনি মেৰিয়াই ল'ম আপোনালোকে চাই লওক ইয়াত কেনেকৈ মই এখন দীঘল বহি লৈ লৈছোঁ আৰু ইয়াত এই ধৰণে আগটো মই গাঁঠি দি ল'ম তাৰ পাছত মই ঘূৰাই থাকিম এনেধৰণে একেবাৰে সহজ পদ্ধতি আপোনালোকে এবাৰ চাই আপোনালোকে ঘৰত কৰি চাবচোন একেবাৰে সহজ যিহেতুকে আমি বেলেগত কৰিবলৈ দিলেও এতিয়া যথেষ্ট দাম হৈছে এইবিলাক কৰিবলৈ আৰু নিজৰ পচন্দৰ মতে কৰিবলৈ ঘৰতে এইবিলাক শিকিব লাগে সেইবাবে মই আপোনালোকৰ মাজলৈ আপোনালোকৰ সুবিধাৰ কাৰণেহে মই লৈ আহিছোঁ এইটো এনেধৰণে ঘূৰাই থাকিব এনেধৰণে ঘূৰাই থাকিলেই এনেধৰণে মই 20-20-40 লৈ ল'ম আপোনালোকেও নিজৰ যিমানটো জোখত ভাল পায় অলপ ডাঙৰকৈ হ'লে আপোনালোকে 50-25-25 লৈ ল'ব আৰু কমকৈ হ'লে আপোনালোকে কমকৈও লৈ ল'ব পাৰে আপোনালোকৰ নিজৰ আন্দাজ আপোনালোকৰ সুবিধা আপোনালোকে যেনেকৈ ভাল পায় সেনেকৈ লৈ ল'ব নিজে কৰিলে এইটোৱে ভাল আৰু আপোনালোকে নিজৰ ইচ্ছামতে কৰি ল'ব পাৰে আৰু মই এইটো একেবাৰে সহজ পদ্ধতি দেখাম আপোনালোকক গতিকে অলপ মন কৰক এনেধৰণে ঘূৰাব লাগিব মই আপোনালোকৰ মাজলৈ বোৱা কাপোৰ আকৌ লৈ আহিম গতিকে লৈ যদিহে মোৰ চেনেলটো আপোনালোকে নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা কলিং বেলটো বজাই দিব মই যেতিয়াই আপোনালোকৰ মাজলৈ ভিডিঅ' আনিম তেতিয়াই আপোনালোকে তৎক্ষণাত পাব এই ধৰণে ঘূৰাই ল'ব দেখিছে সূতা কোচাটো এই ধৰণে মই হৈ গৈছে মোৰ যিটো জোখত ভাল পাওঁ সেইটো জোখত মোৰ হৈ গ'ল ঘূৰাই লোৱা আৰু এতিয়া এনেকৈ উলিয়াই ল'লোঁ আৰু এই ধৰণে মই এটা গাঁঠি দি ল'ম চাব এই ধৰণে জোৰকৈ এটা গাঁঠি দি ল'ব লাগিব যিহেতুকে দলি গুলিখিনি এনেও বহুত পিছল আৰু যদিহে মই গাঁঠিটো দি নলওঁ তেতিয়া আগা পিছা হৈ যাব সূতাখিনি আৰু দহিটো তেতিয়া এনেই অলপ সূতাও নষ্ট হ'ব আৰু কাটিবলৈও অলপ অসুবিধা হয় গতিকেলৈ মই সমান হৈ থাকিবৰ কাৰণে টাইটকৈ এটা গাঁঠি ইয়াতে দি লৈছোঁ আৰু এতিয়া মই কোলা সূতা লৈ ল'ম বেজিত ভৰাই ল'ব লাগিব কোলা সূতাডাল এই ধৰণে মই গুলিৰ পৰা সূতা লৈ ল'ম এই ধৰণে মই সূতা প্ৰথমতে দুপাক দি লৈছোঁ আৰু ইয়াত মই গুলিত ভৰাই পিনে আকৌ এনেকৈ এপাক দি ল'ম তেতিয়া দুফালে দুডাল হৈ যাব 4ডাল হৈ যাব ইয়াত ছিগাৰ সম্ভাৱনা নাথাকে ইমানটো জোখত ল'লে যিহেতুকে অকল যদি এডালেই সূতা লোৱা হয় তেতিয়াহ'লে আপুনি টাইটকৈ যিহেতুকে গাঁঠিটো দিবলগীয়া হয় তেতিয়া ছিগাৰ সম্ভাৱনা বেছি থাকে আৰু ধুওঁতেও আপোনাৰ এৰি পৰিব পাৰে সেয়েহে মই দুবাৰ লৈ লৈছোঁ 2-2-4 হৈ গৈছে আৰু এই ধৰণে গাঁঠি দি লৈছোঁ এয়া দেখিছে মই গাঁঠি দি লৈছোঁ আৰু এতিয়া চাবচোন মই কি ধৰণে এই দহিটো বাটিম কিছুমানে দহি বটা বুলি কয় কিছুমানে থোপা খুৰোৱা বুলি কয় জেগাই নিজৰ বেলেগ আৰু নাম থাকে ন গতিকে লৈ আপোনালোকে নিজৰ সুবিধা অনুযায়ী ইয়াৰ নামবিলাক ক'ব নিজৰ যিটো জেগাত কয় সেইটো মতে লৈ ল'ব আৰু এতিয়া মই ইয়াত হেৰেঙা বা ঘন নহ'বলৈ মই 1 ইঞ্চি দূৰে এনেধৰণে কলমেৰে চিন দি লৈছোঁ যদিহে আপোনালোকে অলপ বেছিকৈ বহল কৰিব বিচাৰে তেতিয়াহ'লে বহলকৈ চিন দি ল'ব এই ধৰণে মই চিন দি লৈছোঁ এই ধৰণে আৰু পিছত আপোনালোকে কৰি গৈ থাকিলে আন্দাজটো হৈ যায় তেতিয়া চিন নিদিলেও হয় যিহেতুকে মই আপোনালোকক দেখাইছোঁ গতিকে লৈ আপোনালোকৰ সুবিধাৰ কাৰণে মই চিন দিয়া চিষ্টেমটো দেখাই দিছোঁ এনেধৰণে চিন দি ল'লে গুটিকেইটা মানে দূৰত্বটো ভাল হয়
এই ধৰণে চিলাই ল'ব। এই ধৰণে বেজিটো ভৰাই পিনে ৰছীডাল উলিয়াই ল'ব আৰু ইয়াত গাঁঠি দি ল'ব লাগে। মই যিহেতুকে 3টাই দিওঁ আৰু আপোনালোকে যদি অলপ বেছিকৈ বস্তুটো অলপ বেছিকৈ ওলমাব খোজে তেতিয়াহ'লে 5টা 4টা দি ল'ব। মই 3টাতে ভাল পাওঁ, সেইবাবে মই 3টাই দি ল'ম। এয়া দেখিছে মই 3টা দি লৈছোঁ। এই ধৰণে 3টা দি লৈছোঁ। টাইটকৈ দিব। ঢিলা হ'লে বস্তুটো চৌটো নুঠে আৰু সলকিও পৰিব। এই ধৰণে দেখিছে আপোনালোকে। এনেধৰণে লৈ ল'ব সূতা কোচা আৰু এতিয়া আকৌ আপোনালোকে টাইটকৈ 2টা বা 3টা গাঁঠি দি ল'ব। এই ধৰণে টাইটকৈ 2টা বা 3টা গাঁঠি দি ল'ব। তেতিয়া আৰু কেতিয়াও সলকি পৰাৰ চান্সেই নাথাকে। এই ধৰণে মোৰ যদি আৰু আপোনালোকে চেনেলটোত বোৱা কাপোৰ চাব বিচাৰে তেতিয়াহ'লে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মোৰ নাম্বাৰটো তাত দি থৈ দিয়া আছে, গতিকে কণ্টেক্ট কৰিব। এই ধৰণে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। এই ধৰণে দেখিলে নহয় কেনেকৈ ঘূৰাই মই গাঁঠিটো দি ল'লোঁ। এই ধৰণে আকৌ এটা দি দিছোঁ, চাই লওক। টাইট এই ধৰণে ঘূৰাই পিনে বেজিটোৰ মূৰটো এনেদৰে সুমুৱাই দিব লাগে সূতাডালৰ মাজত, ঘূৰাই অনা সূতাডালৰ মাজত, আৰু এই বেজিটো আকৌ মাজত এনেদৰে খুচি দিব। তেতিয়া আৰু কেতিয়াও সূতাডাল যিহেতুকে ভিতৰ ফালে সোমাই যায় আৰু কেতিয়াও এইটো সুলকি পৰাৰ চান্সেই নাথাকে। খুব ভাল হয় দেখিবলৈ। ভাল হয় মানে খুব ধুনীয়া হয় দেখিবলৈ। কিছুমানে এই সূতাডাল নকটাকৈ প্ৰথমতে বান্ধি যায় আৰু মই কিন্তু কাটিয়ে বান্ধি যাওঁ সমান জোখত। এয়া দেখিছে প্ৰথমটো ধুনীয়া হৈছেনে দেখিবলৈ। এয়া একদম সমান জোখত হৈ পৰিছে। বেছি ডাঙৰো নহয়, বেছি সৰুও নহয়। আপোনালোকে ডাঙৰ কৰিব বিচাৰিলে মই যিহেতুকে কৈছোঁৱেই আপোনালোকে অলপ বেছিকৈ সূতা লৈ ল'ব। এই ধৰণে মই আকৌ এটা গাঁঠি দেখাইছোঁ, চাই লওক। এই ধৰণে একেবাৰে সহজ পদ্ধতি। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিবচোন, তাৰপাছত কমেণ্টত জনাব আপোনালোকে পাৰিলে নে পৰা নাই। ঠিক আছে, মোৰ সম্ভৱ আপোনালোকে নিশ্চয় পাৰিব আৰু ভাল পাব। এইটো যিহেতুকে আজৰি সময়ত মানুহৰ কিমাননো আৰু মোবাইলটোকে চাই ৰ'ব। এইবিলাক কাম কৰিলেও মানুহৰ হাতৰ কামবোৰ কৰি ভাল পোৱা মানুহে এইবিলাক কৰিব পাৰিব। এয়া 3টা কি ধুনীয়া হৈছে দেখিছে একেবাৰে। এয়া লাহি হৈ পৰা নাইনে থোপাকেইটা। এইখন মই কৰিছিলোঁ। ইয়াত আছে অৰেঞ্জ কালাৰ, ব্লেক কালাৰ আৰু গ্ৰীণ কালাৰ আছে। এয়া মই কিন্তু এইকেইটা 2টা থোপা খুৱাইছোঁ একেটো কালাৰতে। এয়া প্ৰথমতে অৰেঞ্জ কালাৰ, আকৌ 2টা ব্লেক কালাৰ, আকৌ 2টা এইটো গ্ৰীণ কালাৰ, আকৌ অৰেঞ্জ কালাৰ। এইখন দেখিছে ভাল লাগিছেনে চাদৰখন? খুব দেখিবলৈ ধুনীয়া হয় এনেধৰণে থোপা খোৱালে। এয়া এইখন অৱশেষত কৰি শেষ হ'লগৈ আৰু চাদৰখন ধুনীয়া লাগিলে কমেণ্ট কৰিব আৰু